নমস্কাৰ বন্ধুসকল, মই অংকুৰ। মোৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনালোঁ। আজি মই গৈ আছোঁ 7 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰা ৰঙাজান ইক' ৰিজৰ্টলৈ। গমেৰী চেণ্টাৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্বত এই ৰিজৰ্টখন অৱস্থিত। এই ৰিজৰ্টখন মুকলি কৰিছে গাঁৱৰ দাদা মানস হাজৰিকা আৰু তেওঁৰ বন্ধু ৰাজু টিমচিনাই। বলক আমি চাওঁ এই ৰঙাজান ইক' ৰিজৰ্টখনত কেনেকুৱা ধৰণৰ সুবিধা আছে। লগতে চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড কমেণ্ট কৰি দিব প্লিজ। এইখনেই ৰঙাজান ইক' ৰিজৰ্ট। চাওঁ ভিতৰত কি আছে। ৰিজৰ্টখনৰ ভিতৰলৈ সোমাই অহাৰ লগে লগে আপোনালোকে দেখা পাব খেলা ধূলাৰ বাবে ল'ৰা ছোৱালীৰ যি সামগ্ৰী আছে সেইখিনি ইয়াত উপলব্ধ। এক ব্যতিক্ৰমী চিন্তা চৰ্চাৰে দাদাকেইজনে এক পদক্ষেপ হাতত লৈছে। নিশ্চয় আপোনালোক এবাৰ আহি উপভোগ কৰক। ৰিজৰ্টখনত বিভিন্ন ধৰণৰ মিউজিকেল ইভেণ্ট, এনিভাৰ্চেৰী, বাৰ্থডে পাৰ্টিৰ সুবিধা থকাৰ লগতে অন্যান্য পাৰ্টিৰ সুবিধা আছে। ৰিজৰ্টখনত সৰু সৰু দুটা কটেজো দেখা পালোঁ। এবাৰ নিশ্চয় আপোনালোকে আহি চাওক। এক নান্দনিক পৰিৱেশ, মন ভৰাই তুলিব আপোনালোকৰ। আৰু এটা কথা আপোনালোকক কোৱা নাই, এই ৰিজৰ্টখনত সুস্বাদু খাদ্যৰ অৰ্ডাৰ দি আপোনালোকে খাব পাৰিব। ইয়াত এটা ফটো উঠিব পৰা চিম্বলো দেখা পাব। কাষতে থকা পুখুৰীত ব'টিঙৰ সুবিধা আছে। গতিকে সকলোৱে এই ৰঙাজান ইক' ৰিজৰ্টখন ভিজিট কৰক। ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। পৰৱৰ্তী ভিডিঅ'সমূহ পাবৰ বাবে আপোনালোকে লাইক, কমেণ্ট এণ্ড বেল আইকনটো দবাই দিব।